নমস্কাৰ বন্ধুসকল, ইতিমধ্যে আপোনালোকে বাহিৰ এটা খুব সুন্দৰ সুৰ শুনালোঁ মই। তাত আৰু কাহিনীকে মই ক'বলৈ গৈ আছোঁ। মোৰ ইউটিউব চেনেল পাটকাই 24লৈ আপোনালোকক জনাইছোঁ মই স্বাগতম। যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা ঘণ্টা বুটামটো দবাই ৰাখক, কাৰণ আহি থকা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আগতীয়াকৈ আপুনি পাব। আজি আপোনালোকক মই লৈ যাব বিচাৰিছোঁ যে গ্ৰামাঞ্চলৰ প্ৰতিভা। আমি বহুত কিবা কওঁ, বিভিন্ন সময়ত আমি বক্তৃতাৰ ফুলজাৰি মাৰোঁ, কিন্তু আচলতে গ্ৰামাঞ্চলত থকা প্ৰতিভাসমূহৰ কথা আমি সততে কোৱাৰ পৰা আমি আঁতৰত থাকোঁ। তেনে প্ৰতিভাৰ কাষলৈ মই লৈ যাব বিচাৰিছোঁ। মোৰ কাষত বহি আছে এজন দুদুল শইকীয়া, এজন যুৱক। লখিমপুৰ জিলাৰ লকামপুৰৰ দুদুল শইকীয়া এনে এজন যুৱক, যিজন যুৱকে বাঁহীৰ কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ বাঁহী বজাবলৈ শিকিছে। তাৰ লগে লগে বাঁহীৰ এক উদ্যোগ গঢ়ি তুলিছে নিজৰ ঘৰখনতে, আৰু সেই বাঁহীৰ উদ্যোগটোৱে হৈছে এতিয়া দুদুল শইকীয়াৰ পৰিয়ালটোৰ মূল চালিকা শক্তি। এই মুহূৰ্তত মই দেখুৱাইছোঁ এইজন দুদুল শইকীয়া, কাৰণ এয়া হৈছে গ্ৰামাঞ্চলৰ প্ৰতিভা, আমাৰ গৌৰৱ। কেৱল লখিমপুৰৰ গৌৰৱ নহয়, অসমৰ গৌৰৱ, কাৰণ দুদুল শইকীয়াই নিৰ্মাণ কৰা বাঁহীয়ে আজিৰ তাৰিখত সমাদৰ লাভ কৰিছে দিল্লী, ৰাজস্থান, জম্মু, বিহাৰ আদি বিভিন্ন ঠাইত। মই পুনৰ কৈছোঁ যে দুদুল শইকীয়াই বাঁহীৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা লাভ কৰা নাই। বছৰ বছৰ ধৰি কোনো বাঁহী বাদকৰ ওচৰত দুদুল শইকীয়াই কোনো ধৰণৰ শিক্ষা লোৱা নাছিল। কেৱল আমি ব্যৱহাৰ কৰা ইউটিউব, ফেচবুক আচলতে যোগাত্মক দিশত দুদুল শইকীয়াই ব্যৱহাৰ কৰিছিল। এই এণ্ড্ৰইড মোবাইলসমূহত থকা ইউটিউব, ফেচবুকৰ যোগেদি দুদুল শইকীয়াই আজিৰ তাৰিখত তাত বাঁহীৰ উদ্যোগ গঢ়ি তুলিছে। মই পুনৰ কৈছোঁ যে ইউটিউবৰ মাধ্যমেৰে দুদুল শইকীয়াই বাঁহী বজাবলৈ শিকিছে। তাৰ লগে লগে বাঁহী নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে, আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ প্ৰথমে যে বাঁহী দুদুল শইকীয়াই বিভিন্ন স্কেলৰ বাঁহী নিৰ্মাণ কৰি উলিয়াইছে। এয়া আজি এটা দিনৰ কথা নহয়, যোৱা 2টা বছৰে দুদুল শইকীয়াই এনেধৰণে বিভিন্ন স্কেলৰ A স্কেল, B স্কেল, বিভিন্ন স্কেলৰ সৰু বৰ বিভিন্ন বাঁহী নিৰ্মাণ কৰি আছে, আৰু এই বাঁহীসমূহে লখিমপুৰ জিলাৰ বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ দোকানসমূহত সমাদৰ লাভ কৰিছে। সেই ব্যৱসায়ীসকলে দুদুল শইকীয়াৰ পৰা বাঁহী ক্ৰয় কৰে আৰু গ্ৰাহকক বিক্ৰী কৰে। তাৰ বিপৰীতে দুদুল শইকীয়াৰ ঘৰৰ পৰাও বহু গ্ৰাহকে বাঁহী ক্ৰয় কৰে। সমান্তৰালভাৱে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে গ্ৰামাঞ্চলৰ এই যুৱকজনে হাতেৰে নিৰ্মাণ কৰা এই বাঁহীয়ে সমাদৰ লাভ কৰিছে দিল্লী, জম্মু, বিহাৰ, ৰাজস্থান আদি বিভিন্ন ঠাইত। মই পোনে পোনে দুদুল শইকীয়াৰ কাষলৈ আহিছোঁ। দুদুল শইকীয়া, আপোনাক মই স্বাগতম জনাইছোঁ, যথেষ্ট শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি এক সুন্দৰ উদ্যোগ গঢ়ি তুলিছে। আপুনি কেতিয়াৰ পৰা এই কামখিনি কৰিবলৈ লৈছে আৰু আজিৰ তাৰিখত আপোনাৰ পৰ্যায় কি? মই এতিয়া 2 বছৰ হৈছে, আৰু ক'বলৈ গ'লে মোটামুটি 2 বছৰ হৈছেগৈ বনাবলৈ শিকা, বজাবলৈ শিকা, তেনেকৈ এতিয়া বনাইছোঁ। আপুনি বাঁহী বজাবলৈ ক'ত শিকিছিল আৰু বনাবলৈ ক'ত শিকিছিল? বাঁহী বনাবলৈও শিকা নাই, বজাবলৈও শিকা নাই। মই ইউটিউবত চাই পেলাই অলপ শিকা বুলি ক'ব লাগিব। ইউটিউবত চাই পেলাই আপুনি এই ছ'চিয়েল মিডিয়া, ইউটিউবৰ ভিডিঅ' চাই পেলাই আপুনি বাঁহী বজাবলৈ শিকিছে, তাৰপিছত বনাবলৈও তেনেধৰণে শিকিছোঁ। এই স্কেলবিলাকত গণ্ডগোল নহয়নে? স্কেলবিলাকত গণ্ডগোল নহয়, গণ্ডগোল হোৱাটো মই ৰাখি থওঁ, নিদিওঁ। কিন্তু তেনেকুৱা ধৰণৰ কোনো কমপ্লেইন অহা নাই আজিলৈকে। আৰু আপুনি বিভিন্ন দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বাঁহী বিক্ৰী কৰে? হয় হয়, যিবিলাক বাদ্যযন্ত্ৰৰ দোকান, তাৰ পৰা কমপ্লেইন আহিছে জানো? তাৰ পৰা কমপ্লেইন অহা নাই। কমপ্লেইন নহ'লে আজিৰ তাৰিখত পাই বুলিহেঁতেন মোৰ ওচৰত ঘূৰি মই দিওঁতে কওঁ, যদি কেনেবাকৈ ৰিজেক্ট হয় এইটো মোৰ ওচৰত ৰিটাৰ্ণ কৰি দিওঁ। মই এই যে বাঁহী বনাবলৈ যিখিনি বাঁহৰ ব্যৱহাৰ কৰিছে আপুনি, বিভিন্ন আকাৰৰ বাঁহ, এইখিনি ক'ৰ পৰা আনে? এইখিনি বাঁহ এতিয়া বাঁহ আহে আলঙৰ পৰা আহে, লগলৈ আনি দিয়ে। তাৰপৰা এইফালে নগা পাহাৰৰ পৰা আমাৰ ইয়াত পোৱা নাযায়। ইয়াত পোৱা নাযায়, মই চবতে চালোঁ, ইয়াত নাই। আৰু এটা খুব সুন্দৰ, আপুনি ইয়াতে বাঁহীৰ ওপৰত এটা সুন্দৰ ৰছী লগাইছে, এইখিনি ক'ৰ পৰা আহে? এই সূতাটো আহিছিলে ৰাজস্থানৰ পৰা। আমাৰ ইয়াত পোৱা নাযায়। ইয়াত পোৱা নাযায়। মই কণ্টেক্ট নাম্বাৰটো পাই পেলাই এইটো ডাকঘৰ যোগেদি আহিছে, পইচা বাই পোষ্ট আপুনি ওলাইছে। আৰু আজিৰ তাৰিখত আপোনাৰ বাঁহীৰ ব্যৱসায় খুব সুন্দৰ। বাঁহীৰ উপৰিও মই পুনৰ কৈছোঁ দৰ্শকসকল, দুদুল শইকীয়াৰ লগত আমি ইয়াৰ আগতে কিছু কথা পাতিছিলোঁ যে বাঁহীৰ উপৰিও দুদুল শইকীয়াই বিহুৰ সময়ত সুতলি, গগনা, বাঁহৰ টকা নিৰ্মাণ কৰে, আৰু শেহতীয়াকৈ পেপাৰৰ ওপৰত এটা ব্যৱস্থা তেওঁ আৰম্ভ কৰিছে। যি নহওক এক সুন্দৰ কথা বুলি ক'ব লাগিব, কাৰণ গ্ৰামাঞ্চলত থাকি এইজন যুৱকে অহৰ্নিশে নিজৰ চিন্তা চৰ্চাৰে, নিজৰ জ্ঞানৰ মাধ্যমেৰে, অভিজ্ঞতাৰ মাধ্যমেৰে এই অসমীয়া থলুৱা বাদ্যযন্ত্ৰসমূহ বনাবলৈ আৰম্ভ কৰিছে, বজাবলৈ শিকিছে, আৰু সেইসমূহ বাহিৰতো সমাদৰ লাভ কৰিছে। নিশ্চয় ভাল কথা। এতিয়া আপোনাৰ এই বাঁহীৰ পৰা আপোনাৰ উপাৰ্জন কেনেকুৱা প্ৰতিমাহে অফ ছিজনত? অফ ছিজনৰ উপাৰ্জন 12,000-15,000 ভিতৰত হয়। আপোনাৰ ঘৰ চলাৰ প্ৰক্ৰিয়াটো চলি যায়। আৰু যদি বিহুৰ সময় আহে বা তেনেকুৱা ধৰণৰ ছিজন আহে? বিহুৰ সময় হ'লে মানে এতিয়া আমাৰ পাদেশী সংঘ, পাদেশী শ্ৰীমন্ত সকলে সংঘ পাদেশী হয়, পাদেশীকত
বিহু টাইমত কি ক'ৰবাত মেলা হ'লে মানে মেলা জেগা মেলা হ'লে মানে ভাল বিক্ৰী হয় খুব সুন্দৰ ব্যৱসায় সুন্দৰ আপুনি কোন সময়ত আপুনি ঘৰৰ কামৰ ব্যস্ততাৰ মাজত আপুনি কোন সময়ত বাঁহী বা এইসমূহ বাদ্যযন্ত্ৰ বনাবলৈ আৰম্ভ কৰে মই ৰাতিপুৱাই শুই উঠি পেলাই লাগোঁ কেতিয়াবা বনাবলৈ নহ'লে ৰাতি আপোনাৰ 12মান বজালৈকে লাগোঁ কণ্টিনিউ কণ্টিনিউ মানে আপোনাৰ 5টামান বজাৰ পৰা 4-5টা বজাৰ পৰা লাগি যাওঁ একেবাৰে ৰাতি 11-12 বাজি খুব কষ্ট কৰে আৰু এতিয়া আপোনাৰ অৰ্ডাৰ আছে নেকি বিভিন্ন গ্ৰাহকৰ এতিয়া অৰ্ডাৰ নাই আহিব আৰু অৰ্ডাৰ হৈছে এতিয়া ৰাসত মানে অৰ্ডাৰখিনি ক্লিয়াৰ হ'ল নেক্সট বিভিন্ন প্ৰগ্ৰেমৰ কাৰণে হয়। এই বাঁহীবিলাকৰ দাম কিমান এই বাঁহীটোৰ দাম কিমান হ'ব এইটো কি স্কেলৰ স্কেলৰ বাঁহী আপোনাৰ এইটো জি জি স্কেলৰ স্কেলৰ এইটোৰ মূল্য কিমান হ'ব এইটোৰ মূল্য আপোনাৰ এইটো এতিয়াতো ক্লিয়াৰ হোৱা নাই ক্লিয়াৰ হোৱা পাছত যেতিয়া ক্লিয়াৰ হ'ব তেতিয়া ইয়াৰ দাম হ'ব আপোনাৰ 1500 টকা আৰু মই যদি সুধোঁ এইটো খুব সুন্দৰকৈ আপুনি নিৰ্মাণ কৰি থৈছে এইটো বাঁহী মূল্য কিমান হ'ব এইটোৰ দাম 750 750 টকা আৰু সমান্তৰালভাৱে এইটোৰ দাম এইটোৰ দাম আপোনাৰ 600 টকা স্কেল মানে চবৰ স্কেল বেলেগ বেলেগ এইটো ডি মিডিয়াম এইটো আপোনাৰ জিটোৰ দাম কমি অলপ বেলেগ বেলেগ হয় বন্ধুসকল আচলতে এই যিসমূহ বাঁহী বিভিন্ন আকৃতিৰ বাঁহী আছে মই কেইটামান দেখুৱাইছোঁ এই মুহূৰ্তত এই বাঁহীসমূহ দুদুল শইকীয়া নামৰ এইজন যুৱকে ইউটিউব চাই বনাবলৈ আৰম্ভ কৰিছিল সমান্তৰালভাৱে ইয়াত যিসমূহ স্কেল এ স্কেল বি স্কেল চি স্কেল ডি স্কেল এনেকুৱা ধৰণৰ স্কেল আছে আমি ইমান ধৰণে নাজানো সংগীতজ্ঞসকলে যে গম পাব এই স্কেলসমূহ দিয়াৰ ক্ষেত্ৰত দুদুল শইকীয়াই ব্যৱহাৰ কৰে মোবাইল টিউনিং এইটো আটাইতকৈ ডাঙৰ কথা আজি যি সময়ত আপুনি মই বা আপোনাৰ মোৰ দৰে বহু মানুহে ছ'চিয়েল মিডিয়াটোক বেয়া দৃষ্টিৰে বেয়া ধৰণে ব্যৱহাৰ কৰি আছে তেনে ক্ষেত্ৰত কিন্তু আচলতে দুদুল শইকীয়া ব্যতিক্ৰম কাৰণ দুদুল শইকীয়াই মোবাইলত টিউনিং চাই বাঁহীৰ স্কেল দিয়ে ক'ত কমাব লাগে ক'ত বঢ়াব লাগে সেইকাৰণে কোনো ধৰণৰ বাহিৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ আজিৰ তাৰিখত দুদুল শইকীয়াই বিভিন্ন আকৃতিৰ বিভিন্ন স্কেলৰ বাঁহী নিৰ্মাণ কৰি সমাদৰ লাভ কৰিছে অসমৰ বাহিৰলৈ গৈছে লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা সেই বাদ্যযন্ত্ৰৰ দোকানসমূহে দুদুল শইকীয়াৰ বাঁহী ক্ৰয় কৰিছে ঘৰৰ পৰা বিভিন্ন মানুহে ক্ৰয় কৰি নিছে আটাইতকৈ ডাঙৰ কথা তাৰ যোগেদি দুদুল শইকীয়াই আজিৰ তাৰিখত ঘৰ চলাৰ এক ব্যৱস্থা গঢ়ি তুলিছে অৰ্থাৎ দুদুল শইকীয়াৰ জীৱনটো জীপাল কৰি তুলিছে গোটেই পৰিয়ালটোৰ এই বাঁহী উদ্যোগটোৰ মাজেদি মই এই মুহূৰ্তত দুদুল শইকীয়াৰ কাষলৈ গৈছোঁ আমি সুন্দৰ এটা বাঁহীৰ সুৰ শুনো আপোনাৰ পৰা আপুনি কেনেধৰণে বজায় খুব সুন্দৰ এটা আমাৰ দৰ্শকসকলক এটা সুৰ শুনাওক বা আন এটা স্কেলৰ বাঁহীৰ তাত অকণমান ডাঙৰ পৰ্যায়ৰ এটা বাঁহীৰ এটা সুৰ শুনো আপোনাৰ পৰা বন্ধুসকল এয়া দুদুল শইকীয়াৰ বাঁহীৰ সুৰ আপোনালোকে শুনিলে খুব মনোমোহা সুৰ
কোনো ধৰণৰ আনুষ্ঠানিক বাঁহী বজোৱাৰ আনুষ্ঠানিক শিক্ষা নাই, বাঁহী বনোৱাৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নাই, তথাপিতো প্ৰতিটো স্কেলৰ বাঁহী সুন্দৰকৈ আজিৰ তাৰিখত দুদুল শইকীয়াই নিৰ্মাণ কৰিছে আৰু সেইসমূহ বজাৰত বিক্ৰী অব্যাহত আছে। যোৱা 2টা বছৰ দুদুল শইকীয়াৰ মূল উপাৰ্জনৰ আহিলা হৈছে এই বাঁহীৰ ব্যৱসায়। যি বাঁহী কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ বজাবলৈ শিকিলে, বনাবলৈ শিকিলে আৰু তাৰ যোগেদি এই পৰিয়ালটো, এই ঘৰখন চলাৰ এক ব্যৱস্থা গঢ়ি তুলিলে। নিশ্চয়কৈ দুদুল শইকীয়া আজিৰ তাৰিখত আপোনাৰ মোৰ বাবে এক আদৰ্শৰ প্ৰতীক হৈ ৰ'ব। যি সময়ত নৱপ্ৰজন্মই বিভিন্ন ধৰণৰ বেয়া কৰ্ম বা বেয়া কৰ্মৰ মাজেৰে নিজকে ধ্বংসাত্মক দিশত লৈ গৈছে, সেই সময়ত দুদুল শইকীয়াৰ দৰে যুৱকসকল আদৰ্শৰ প্ৰতীক হৈ পৰিব। সেয়া নিতান্ত এটা ভাল খবৰ বুলি ক'ব লাগিব। আৰু বন্ধুসকল, যদি আপোনালোকক কাৰোবাৰ বাঁহীৰ প্ৰয়োজন হৈছে, বাঁহীৰ কিবা কথা জানিবলৈ আপোনালোকৰ ইচ্ছা আছে, তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত দুদুল শইকীয়াৰ নাম, ঠিকনা আৰু টেলিফোন নম্বৰ দিয়া থাকিব। নিশ্চয়কৈ আপোনালোকে যোগাযোগ কৰি পৰৱৰ্তী সময়ত আপোনালোকৰ প্ৰয়োজনীয়তাখিনি দুদুল শইকীয়াৰ পৰা জানি লৈ আপোনালোকে পূৰণ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু নতুন নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ। ধন্যবাদ।